ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মোৰ চেনেল মিনালী ব্লগছলৈ স্বাগতম জনাইছোঁ। আজি আমি যাব ওলাইছোঁ পেহী ঘৰলৈ। ঘৰতে বহুত দিন থাকিলে আৰু বহুত দিন হ'ল পেহী ঘৰলৈ যোৱা নাই, সেয়েহে ভাবিলোঁ একেবাৰে পেহী ঘৰলৈ যাওঁ। মানুহজন আহিছে যোৱাকালি, সেয়েহে একেলগে ভাবিছোঁ যাওঁ। মা দেউতা ওলাইছে আৰু এয়া আমাৰ মুনুও ওলাইছে, ল'ৰাটো ওলাইছে। সেয়েহে ভাবিছোঁ চাই আহোঁ পেহী ঘৰ। আপোনালোককো দেখুৱাই আছোঁ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এইদৰে আমি আহি আছোঁ, আমাৰ পৰিয়ালটো আহিছোঁ একেলগে। মাহঁতে পিছত আহি আছে বেলেগ গাড়ী, আমি আগতীয়াকৈ গুচি আহিলোঁ। গৈ আছোঁ। পাহৰিয়ে থাকিলোঁ ময়ো। ৰাস্তাটো মিষ্টেক হৈ গৈছে আৰু অলপ, বহুত দিন অহা নাই কাৰণে পাহৰি গৈছোঁ। ৰাস্তাটো অলপ মিষ্টেক হৈছিলে, তথাপিও এতিয়া ওলালোঁ বাৰু। এতিয়া আহি আছোঁ, ৰাস্তাত আহিছোঁ। এতিয়া পামগৈ আৰু, বেছি দূৰ নাই। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এয়া দেখিছেনে, বহুত ভিতৰীয়া গাঁও, একদম পূৰা মানে জংঘলে জংঘলে অহা নিচিনাই হৈছে। চাব, এতিয়া এখন সৰুকৈ দলং পাইছোঁ, এই দলংখন পাৰ হ'ব লাগিব। চব মানুহজনে গৈ আছে পাৰ হৈ। বহুত ভয় লগা মানে, তথাপিও উপায় নাই, যাব লাগিব। এয়া তেখেতে আগত পাৰ হৈ ল'ব, তাৰপিছতে আমি পাৰ হ'ম লাহেকৈ। যাব লাগিব, ভয় লাগিলেও যাব লাগিব, উপায় নাই। মানে দলংখন দেখিলে বহুত ভয়ানক আৰু বহুত ভয় লাগে। এদিনো পাৰ হোৱা নাই এনেকৈ, আজি প্ৰথম পাৰ হ'ম। পিছলৈ বাৰু দেখুৱাই আছোঁ আগত দলংখন। আৰু এয়া বহুত ৰিক্সত একদম দলংখন পাৰ হৈ আহিলোঁ। এতিয়া আহি আছোঁ, আৰু এখন আছে হেনো, মানে কি ক'ম আৰু, উপায় নাই, যাব লাগিব। যে সেইখিনিত আৰু এখন দলং নাই বৰ্তমান, এতিয়া কালভাৰ বহাই দিলে আৰু ভালে ভালে আহিলোঁ। সেইদৰে আহি আছোঁ, বেছি দূৰ নাই, পামগৈ আৰু। দলংখন ভয় লাগিছে নেকি? তোমাৰ ভয় লাগিছে? একো নাই দিয়া, এতিয়া পাৰ হ'লোঁ আৰু ন, চিন্তা কৰিবলগীয়া একো নাই। এনেকুৱা আজি ফাৰ্ষ্ট পাইছে। তামোল পাণৰে ভৰ্তি, ভাল লাগে আৰু। ভিতৰীয়া গাঁও হ'লেও গছ গছনি ধুনীয়া, ভৰাডুবি হয়, তামোল পাণৰে জেগা। এয়া পেহী ঘৰ পালোঁ আহি। এইটো মোৰ পেহী ল'ৰা। আৰু এয়া দুপৰীয়া ভাত পানী খাই সৰু পেহীৰ লগত সৰু পেহীহঁতৰ নতুন ঘৰখন চাব গ'লোঁ। সেইদৰে এই আমাৰ পেহী গৈ আছে, আৰু ইপিনে মা গৈছে, মানুহজন গৈছে, ল'ৰা ছোৱালীকেইটাৰ সৈতে গৈছোঁ অলপ ওলাই। এইখন দেখিছেনে, এয়া পেহীহঁতৰ নতুন বাৰী, তামোলেৰে ভৰি আছে। বহুত ভাল লাগিছে দেখিবলৈ, চাওকচোন চিনাৰীটো বৰ ধুনীয়া। এইখন আছে পেহীহঁতৰ নতুন ঘৰখন। মানে ঘৰ মানে কি আৰু, ঘৰ আছে, তথাপিও বাৰীলৈ আহিলে অকণমান ভাগৰ জিৰাব লাগে বুলি এখন ঘৰ পাতি লৈছে সৰুকৈ। সেইদৰে আহিলোঁ পেহীহঁতৰ ঘৰখনলৈ। এতিয়া এনেকৈ ভিতৰত সোমাই গ'লোঁ। ভিতৰখন নেদেখুৱালোঁ, বাহিৰখনকে আপোনালোকক অলপ ভালকৈ দেখুৱাই দিওঁ। চাব, এয়া দেখিছেনে, একদম চাৰিওচুক আপোনালোকক দেখুৱাই দিছোঁ। এইটোৱে হৈছে পেহীহঁতৰ দমকল, এইপিনে আছে উৰহি। সেয়া মা আৰু পেহাই উৰহি ছিঙি আছে। সেয়া দেখিছেনে, চাওকচোন কিমান ডাঙৰ বাগান। সেয়া ওচৰতে বেঙেনাও আছে। মানে পেহীহঁতৰ ঘৰতে সকলো আৰু ভাবিছোঁ ভিডিঅ'টো বেছি দীঘল
ইমানতে সামৰিছোঁ বাই।